বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ চাগে নিশ্চয় ভালেই, মোৰো ভালেই। দীপাঞ্জলি অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ। মই এনেই থকা সময়কণতনো মই কি কৰোঁ কি নকৰোঁ তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। যেতিয়া মই সকলো কাম বন কৰি শেষ কৰি তেতিয়া মানে ছোৱালীকো অলপমান খুৱাই বোৱাই লৈ তাৰপাছত অলপ কিবা কিবি কৰাই তাইক মই তাৰপিছত এইবিলাক কামত ধৰোঁ। দেখিছে নহয়, এয়া এটা টেডি বিৰ থ'বলৈ ঝোলা বনাওঁ। এয়া দেখিছেনে, ভাল লাগিছেনে? আৰু সেয়া পখিলা কেইজনীমানো বনাইছোঁ মেৰিকম সূতা ৰছীয়েদি। আহকচোন মই এইটো কেনেকৈ বনাওঁ আপোনালোকক তাকে অলপমান দেখুৱাবলৈ বিচাৰিছোঁ। যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে অলপো স্কিপ নকৰাকৈ চাব। আহকচোন তেন্তে মই কেনেকৈ বনাওঁ চাওঁ। এয়া লৈ লৈছোঁ এনেকুৱাকৈ ৰছী কাটি 3 মিটাৰ কৰি দুভাগ কৰি এই ৰিংটো দিছোঁ এনেকৈ কৰি লগাওঁ। এনেকৈ কৰি লগাই দিছোঁ, দেখিছে নহয়, এনেকৈ লগাই দিছোঁ। দুফালে সমান কৰি এনেকৈ কৰি এতিয়া এই 4ডাল লৈছোঁ নহয়, এইফালে এডাল ল'ম, মাজৰ এই দুডাল থৈ এই পূৰণ চিন কৰিব। পূৰণ চিন হৈ লৈ এইডাল পূৰণ চিন কৰি এইডাল তলৰ ফালে নি দেখিছেনে, এইডাল পূৰণ চিন কৰি এই দুডাল লৈ লৈছোঁ। তাৰপাছত এইডালে এই তলৰ ফালে কৰি এই পাছফালে এই দুডাল লৈ মাজত এনেকৈ লৈ এই দেখিছেনে, এয়া এনেকৈ কৰি এতিয়া এইটো টাইট কৰি দিম। গাঁঠি হৈ গ'ল নহয় এটা। আকৌ সেই একেডালে এতিয়া এবাৰ এনেকৈ দিছিলোঁ, এবাৰ এনেকৈ দিম, উল্টা কৰি দিম। এবাৰ প্ৰথমে এনেকৈ দিছিলোঁ, এইটো এইফালে বাওঁ ছাইডৰডাল সোঁ ছাইডে দিছিলোঁ, এতিয়া দিম ওপৰলৈ দিছিলোঁ, বাওঁ ছাইডডাল ওপৰলৈ দিছিলোঁ, সোঁ ছাইডডাল তললৈ দিছিলোঁ। এতিয়া বাওঁ ছাইডডাল ওপৰলৈ দি সোঁ ছাইডৰডাল তললৈ দি এনেকৈ এই দুডাল মাজত লৈ এইফালে পাৰ কৰাই দিম। এতিয়া সম্পূৰ্ণকৈ এডাল কাটিমনে। এতিয়া 2 নম্বৰ লাইনটো হৈছে, এতিয়া এইফালে এই দুডাল এৰি দিম। এতিয়া মাজৰ এই 4ডাল ল'ম, মাজৰ এই 4ডাল গুঠি দিম। এই ছাইডৰ দুডাল এৰি আকৌ 4ডাল ল'ব লাগিব, মানে প্ৰত্যেকটো এনেকৈ 4ডালকৈ লৈ যাব লাগিব। হেল্ল' ফ্ৰেণ্ডছ, কাম বন কৰি এদাই গা পা ধুই ৰেডি একেবাৰে। কালি যিহেতু এইটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, তাকে আজি সম্পূৰ্ণ কৰোঁ বুলি ভাবিছোঁ। চাওঁ আজি পাৰোঁ নে নোৱাৰোঁ কিমানখিনি, আৰু বেছি নাই, অলপ আছে আৰু। তাকে আহকচোন এইটো আজি সম্পূৰ্ণ কৰি চাওঁ।
কৰি দিছোঁ। সম্পূৰ্ণ এতিয়া বান্ধি ল'লোঁ। এইখিনি গুঠিম। এইখিনি আকৌ এইদৰে যেনেকৈ গুঠিছোঁ এইখিনি ঠিক তেনেদৰে গুঠিম। আৰু এনেকুৱা মণি এইখিনি এই মণিগুটি ইয়াত লগাই দিম। এতিয়া এই দুডাল এনেকুৱা মণি এই মণিটো এতিয়া ইয়াত ভৰাই দিম। এই মণি ভৰাই লৈ আকৌ এইকেইটা এইটো বান্ধি দিম। এতিয়া সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইয়াৰ এতিয়া দীঘলকৈ ৰছীকেইডাল আৰু বনাব লাগিব, তেতিয়াহে মানে বস্তুটো ওলমি থ'ব। এইটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া এইটো আঁৰিবলৈ কাৰণে এক্সট্ৰাকৈ এডাল গাঁঠিব লাগিব। তাৰ বাবে এটা এনেকুৱা সৰু ৰিং দেখিছে নহয়, আৰু ইয়াৰ লৈছোঁ এনেকৈ কৰি ইয়াত ভৰাই দিছোঁ। মই এইটো বাবে দুটা কালাৰ লৈছোঁ ৰছীডালৰ কাৰণে। চাৰিডাল মান এনেকৈ দুডাল টাইট কৰি দিওঁ। এই দুডাল লৈ ঠিক যিদৰে এইটো গাঁঠি দিছিলোঁ ঠিক সেইকেইটাই গাঁঠি যাওঁ গোটেইকেইটা এইখিনি।
ইমানখিনি গুঠি লৈ এতিয়া এনেকুৱা মণি এটা ভৰাই দিম এই মাজৰ কিডালত, এইডাল ৰছী এতিয়া ছুটি হ'ল, তাৰ বাবে মই আকৌ ইমান এইডাল লৈ পিনে এতিয়া জইন কৰিম। তাৰ বাবে ইয়াত জ্বলাই ল'ব লাগিব, জইন দিবলৈ হয়। এইটোতে আঠ লৈ এই ৰছীডাল ছুটি হ'লেও কোনো দিগদাৰ নাই, জইন দিব পাৰিছোঁ, জইন হ'ব নহয়। সেইকাৰণে যিমান ছুটি হ'লেও যিমান দীঘল দৰকাৰ হ'লে জইন দি ল'ব পাৰিব আপোনালোকে। ৰঙা এডাল ৰঙাডালো তেনেকৈ জইন কৰি লওঁ। জইন হৈ গ'ল। এইডাল হ'লগৈ সম্পূৰ্ণ। এতিয়া ইয়াত জইন দিম। এই ছাইডৰ ফালে জইন কৰিম।
কৰি দিলোঁ। এতিয়া এইডোখৰ এক্সট্ৰাকৈ এডাল লৈ এইডোখৰ লৈ দিছোঁ। হৈ গ'ল মোৰ এইটো সম্পূৰ্ণ এটি সৰু টেডি বেৰ বহাবলৈ কাৰণে এইটো বনালোঁ। যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। যদি আপোনালোকে আৰু কিবা বেলেগ ডিজাইন চাওঁ বুলি ভাবে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। পখিলাৰ